বৰ্তমান বিটিচিত বিপিএফ আৰু বিজেপিৰ যি হানিমুন যাত্ৰা চলি আছে, তেওঁলোকৰ মাজত যি মৰম স্নেহে আৰু ভালপোৱা চলি আছে, সেইটো বৰ্তমান শেষ হৈছে আমি দেখা পাইছোঁ। গতিকে আমি UPPL দল হিচাপে আমাৰ স্পষ্ট কথা যে টংলা চহৰত ইয়াতে অৰ্জুন দৈমাৰীয়ে নহওক, জগদীশ চৰকাৰে নহওক বা দিগন্ত বৰুৱাই নহওক বা আন কোনোবাই নহওক, টংলাৰ পানী ওলাই যাব লাগে। ৰাইজে বৰ্তমান দুৰ্যোগত ভুগি আছে। য'ত ৰাস্তা নাই তাত ৰাস্তা হ'ব লাগে, য'ত ড্ৰেইন নাই তাত ড্ৰেইন হ'ব লাগে। আৰু ৰাইজৰ যি ক্ষয় ক্ষতি হৈছে টাউন কমিটিয়ে ইয়াৰ দায়িত্ব ল'ব লাগে। আৰু লগতে চাৰ্কল অফিচাৰক লৈ ফালে তেওঁলোকক ৰেচন দিব লাগে, ক'ত কি সা সুবিধা দিব লাগে সেইখিনি তেওঁলোকে লিষ্ট কৰি ফালে তেওঁলোকে প্ৰদান কৰিব লাগে। দুইটা দলে মিলি ফালে বৰ্তমান BTCত চৰকাৰ চলি আছে আৰু তেওঁলোকৰ মাজত যি বুজাবুজি আছে, এই বুজাবুজি কৰি ফালে তেওঁলোকৰ চৰকাৰে বৰ্তমান BTCত কাম কৰিব পৰা নাই। আৰু কাম কৰিব পৰা নাই কাৰণে তেওঁলোকে নিজৰ দলৰ মাজত কাইজা লগাই ফালে তেওঁলোকে দায়িত্বৰ পৰা হাৰি যাব বিচাৰিছে। তেওঁলোকে দায়িত্বৰ পৰা হাৰি যাব নালাগে, এইবিলাক বস্তু আৰু আমাৰ শুনিবলৈ মন নাই। আমাৰ স্পষ্ট কথা, টংলাবাসী ৰাইজৰ উন্নতি হ'ব লাগে, ৰাইজৰ কাম হ'ব লাগে। ৰাইজে বৰ্তমান দুৰ্যোগত ভুগি আছে, ৰাইজৰ সা সুবিধা ৰাইজে পাব লাগে আৰু টাউন কমিটিয়ে ইয়াৰ দায়িত্ব ল'ব লাগে আৰু লৈ ফালে তেওঁলোকে কামখিনি কৰি ফালে ৰাইজক দুৰ্যোগৰ পৰা ওলাই লৈ আনিব লাগে। গতিকে চৰকাৰ তেওঁলোকে চলাই আছে, তেওঁলোকে নিজৰ ভিতৰত কাইজা লাগিব, ৰাইজক তেওঁলোকে বুৰ্বক বনাই বিপথে পৰিচালিত কৰিব। গতিকে তেনেকুৱা কৰিব নালাগে। আমি UPPL দল হিচাপে তেওঁলোকক আহ্বান জনাইছোঁ আৰু UPPL দলে টংলাবাসী ৰাইজৰ কাৰণে আগতেও কাম কৰি আছে, আমি ভৱিষ্যতেও কাম কৰি যাম। বড়োলেণ্ডত 26টা জনগোষ্ঠী আৰু 18টা ভাষিক ব্যক্তিসকলৰ সৰ্বাংগীন উন্নতিৰ কাৰণে জন্ম হোৱা এই দল আৰু ভৱিষ্যতে আমি বড়োলেণ্ডবাসী ৰাইজৰ কাৰণে কাম কৰি যাম, আমাৰ স্পষ্ট কথা। চাওক, জগদীশ চৰকাৰ ডাঙৰীয়া এতিয়া আৰু FATF-ৰ দৰে ফেৰফাৰে থাকিলে তেওঁলোকৰ লাভ নাই। যেতিয়া নেকি নিৰ্বাচন হৈছিল, নিৰ্বাচনৰ ভোট গণনা হৈছিল, তেওঁ নিজে তাতে প্ৰেজেণ্ট আছিল আৰু ময়ো এজন আমাৰ UPPL দলৰ প্ৰাৰ্থী হৈ পেলাই ময়ো কাউণ্টিং এজেণ্ট হিচাপে তাতে উপস্থিত আছিলোঁ। যদি জগদীশ চৰকাৰ তেতিয়াই গম পাইছিল যে দিগন্ত বৰুৱাই 2 নম্বৰী কৰি জিকি আছে বা জিকিয়ে আছিল, তেতিয়াই তেখেতে একশ্যন ল'ব লাগিছিল। তেতিয়া কিহৰ স্বাৰ্থত তেখেতে একশ্যন লোৱা নাই আৰু তেখেতে কিহৰ স্বাৰ্থত আজি সেই হাৰা চাৰ্টিফিকেট তেখেতে চহী কৰি থৈ আহিছে? তেতিয়াই তেখেতে চহীটো কৰিব নালাগিছিল বা তেতিয়াই তেখেতে একশ্যন ল'ব লাগিছিল। এতিয়া মছলাটো তেখেতৰ পৰা হয়তো শেষ হৈ গৈছে বা এই মছলাৰ যোনটো নেকি একশ্যন এতিয়া পাৰ হৈ যোৱাৰ পিছত এতিয়া আকৌ মছলা লাগে নেকি তেখেতৰ, বা আকৌ মছলা বিচাৰি ফালে তেখেতে আজি এইকাৰণে আবুল তাবুল বকি ফুৰিছে। গতিকে জগদীশ চৰকাৰ ডাঙৰীয়াৰ কথাৰ একো ভেলু নাই। BPF দলৰে কোনো নেতা কৰ্মীৰ কথাৰ ভেলু নাই। তেওঁলোকে কয় এটা, কৰে এটা। BPF দলটো হৈছে এটা বেপাৰী দল। তেওঁলোকৰ মুৰব্বীয়ে কয় মই এজন বেপাৰী, 1 টকা দি পেলাই 2 টকা লোৱা ব্যক্তি। গতিকে তেখেতৰ নিচিনা এটা দল, তেওঁলোকৰ নিচিনা এটা দল যে BTC-বাসী ৰাইজে তেওঁলোকক বহুত আশাৰে আসনত আনিছিলে, কিন্তু আসনত অনাৰ পিছত 28খন আসন পাই তেওঁলোকে BJPৰ লগত চৰকাৰ চলাই আছে বৰ্তমানো। আৰু চৰকাৰ চলাই পেলাই নিজৰ মাজত তেওঁলোকে আজিৰ দিনত কাজিয়া কৰি আছে, চৰকাৰত থাকি পেলাই কাম কৰিব পৰা নাই। ৰাইজক তেওঁলোকে বুৰ্বক বনাৰ বাহিৰে বাকী একো কৰা নাই। বৰ্তমান যোনজন MCLA খালিংদুৱাৰৰ আৰু বৰ্তমান টাউন কমিটিৰো তেওঁ চেয়াৰমেন হৈ আছে। গতিকে তেখেতক ৰাইজে এতিয়া VIP MCLA বুলি আখ্যা দিছে, আমি দেখা পাইছোঁ বা ৰাইজে বিভিন্ন অভিযোগ তেওঁলোকৰ প্ৰতি দেখাই আছে বা দি আছে। গতিকে অৰ্জুন দৈমাৰী ডাঙৰীয়াও এটা সময়ত EPPLক বা EPPLৰ প্ৰাৰ্থীৰ ওপৰত বিভিন্ন অভিযোগ দিছিল যে EPPLৰ প্ৰাৰ্থীয়ে যদি ভগৱানে নকৰক ইয়াৰ পৰা জিকি যায় তেওঁলোকে গাঁওবুঢ়া হৈ থাকিব লাগিব। এতিয়া আমি দেখা পাইছোঁ বৰ্তমান অৰ্জুন দৈমাৰী ডাঙৰীয়া নিজে গাঁওবুঢ়া হৈ আছে। তেখেতে আজি টংলা টাউন কমিটিৰ চেয়াৰমেন হোৱাৰ পিছত এটা ইটাৰ টুকুৰাও আজি টংলা টাউনত তেখেতে দিব পৰা নাই। বৰঞ্চ গাঁওবুঢ়া তেওঁ নিজে হৈ আছে। তেখেতৰ যোনজন বাহনেদি আজি ঘূৰি ফুৰি আছে ৰাইজৰ মাজত, কোনোবা পাৰ্কিঙৰ মানুহ, কোনোবা বাজাৰৰ মানুহে তেখেতৰ গাড়ীৰ EMI মাৰে, আমি জানো, আমি দেখা পাইছোঁ। আৰু তেখেতৰ নিচিনা ব্যক্তিয়ে চেয়াৰমেনৰ একো যোগ্য নহয়। তেখেতৰ চেয়াৰমেন কাটিব লাগে। তেখেতে টংলাৰ স্থানীয় বাসিন্দাও নহয়। কাৰ মাটি কেনেকাকৈ ৰাতিৰ ভিতৰত লিখালেখি কৰি পেলাই তেখেতে টাউন কমিটিৰ চেয়াৰমেন লৈছে। ইতিমধ্যে তেওঁলোকৰ শাসকীয় দলৰ এজন ব্যক্তি আজিৰ দিনত জগদীশ চৰকাৰ ডাঙৰীয়া BTCৰ প্ৰাক্তন EM তেখেতেই ক'লে যে হাগ্ৰামাৰ ভৰি ধৰি ফালে তেখেতে আজি টাউন কমিটিৰ চেয়াৰমেন লৈছে। গতিকে মই তেখেতক প্ৰশ্ন সুধিব বিচাৰোঁ বা তেখেতক ক'ব বিচাৰোঁ, তেখেতে টাউন কমিটিৰ চেয়াৰমেনৰ পদত বহি ফালে কৈছিল যে মুনমুন বাইদেউক মই দেৱী বুলি মই পাইছোঁ আৰু এই দেৱী আজি শপত গ্ৰহণত উপস্থিত আছিল। BTCৰ আৰবান ডিপাৰ্টমেণ্টৰ EM মুনমুন ব্ৰহ্ম ডাঙৰীয়াই আজি ক'ত টংলাবাসী ৰাইজে যে দুৰ্যোগত ভুগি আছে, সেই দেৱী আজি স্বৰ্গত গ'ল না পাতলত সোমালে? সেই দেৱীক আজি অৰ্জুন দৈমাৰী ডাঙৰীয়াই আনি ফালে এই ৰাইজৰ অসুবিধাৰ কাৰণে তেখেতক আনি পেলাই থিয় কৰাই দিব লাগে। কিহৰ কাৰণে থিয় কৰাই দিব পৰা নাই, এই কথাবিলাকৰ উত্তৰ অৰ্জুন দৈমাৰী ডাঙৰীয়াই দিব লাগে। গতিকে গাঁওবুঢ়া নিজে হৈ আছে, নিজে MCLA হৈছে, তেওঁলোকৰ চৰকাৰ BTCত কাম কৰিব পৰা নাই। নিজে যিখিনি দৰমহা পায় এইখিনি দৰমহা হাগ্ৰামা মল্লিক ডাঙৰীয়া বৰ্তমান কাটি লৈ গৈছে তেখেতৰ পৰা, আৰু এই পইচা দি পেলাই হাগ্ৰামাই মেক্সিকো কানাডাত ফুটবল মেচ চাবলৈ গৈছে। গতিকে এইবিলাক কথা আমি জানো। গতিকে BJP দলে
কথাই বা বিজেপি দলৰ যোনটো নেকি তেওঁলোকৰ আচৰণ, কালি ক'ৰবাত মিটিং হ'লেও অৰুণোদয় কাটি দিম আপোনালোকে যাব লাগিব, কালি তমুকত কিবা হ'লেও অৰুণোদয় কাটি দিম যাব লাগিব, দৰকাৰ পৰিলে ঘৰত গিৰাকে ভাত নাই খাই থাকক, দৰকাৰ পৰিলে ঘৰতো ৰন্ধা বঢ়া বন্ধ হৈ যাওক, কিন্তু তেওঁলোকৰ মিটিঙত যাব লাগিব। বিজেপিৰ এটাই পলিচি যে অৰুণোদয় কাটা যাব বুলি আমাৰ আই মাতৃসকলক তেওঁলোকে এনেকুৱাকৈ টুপি পিন্ধাই থাকে আৰু তেওঁলোকক মাতি থাকে। গতিকে অৰ্জুন দৈমাৰী ডাঙৰীয়া এজন ফেইলাৰ MCLA, তেখেতৰ কথাৰো একো মূল্য নাই, তেখেতৰ কোনো ভিত্তি নাই। গতিকে তেখেতক আমি ধিক্কাৰ জনাইছোঁ যে আজিৰ দিনত তেখেতে এটা সময়ত কৈছিল যে EPPLৰ এটা নেম প্লেট নাই টংলা চহৰত। তেখেতৰ যদি দম আছে মোৰ লগত ওলাব লাগে, EPPLে ক'ত কি কাম কৰিছে গোটেই নেম প্লেট মই দেখাই দিম। তেওঁ আজি 1 বছৰ হৈ গ'ল চৰকাৰত অহাৰ পিছত, আজি কিহৰ স্বাৰ্থত তেখেতে কাম কৰিব পৰা নাই। গতিকে BJP আৰু BPFৰ যোনটো চৰকাৰ চলাই আছে BTCত, টোটেলি ফেইলাৰ চৰকাৰ। হাগ্ৰামা মল্লিক ডাঙৰীয়া যোনটো বাজেট ছেশ্যন চলি আছিল, বাজেটত জমা দিয়া 900 কোটিৰ ভিতৰত যোৱাকালি অসমৰ পৰা 450 কোটি টকাহে দিছে। তেওঁলোকে কেনেকুৱাকৈ উন্নতি কৰিব BTCৰ। গতিকে এইখিনি মোৰ ক'ব লগা, ৰাজ্যৰ স্বাৰ্থত কাম কৰিব লাগে। বৰ্তমান ৰাজনীতি কৰাৰ সময় নহয়, টংলাবাসী ৰাইজে দুৰ্যোগত আছে, সেই দুৰ্যোগৰ পৰা তেওঁলোকক ওলাই আনিব লাগে।